মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে সুপ্ৰভাত জনাই মই কালি আধৰুৱা পাঠৰ আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। কালি আমি বুজোৱা পাঠটো কি আছিলে? কবিতাটো কানাইৰ চাতুৰি। কবি কোন আছিলে? শ্ৰীধৰ কন্দলী। আৰু ইয়াত তেওঁ কিহৰ কথা কৈছে? আমি কালি কৃষ্ণৰ যিখিনি দুষ্টামি সেই বিষয়ে বহুখিনি পালোঁ। আৰু কি কৰিছে কৃষ্ণই? কিয় ঠেহ পাতি দেৰিলৈকে শুই আছে মাকৰ ওপৰত অভিমান কৰি, সেই কথাও আমি কালি সুন্দৰভাৱে ইয়াত পালোঁ, নহয় জানো? আৰু কি পালোঁ? যে তেওঁ বলিক চলনা কৰি বধ কৰিলে। তাৰপিছত কি কৰিছিলে? চতুৰ্ভুজ ৰূপ ধাৰণ কৰি বিশ্ববাসীক, বিশ্বব্ৰহ্মাণ্ডক স্তম্ভিত কৰাইছিলে। চতুৰ্ভুজ মূৰ্তি কি আছিলে? শংখ চক্ৰ গদা পদ্ম কৰত, হয় নহয়? আৰু কি কৰিছিলে? তেওঁ দেৱতাসকলক অমৃত পান কৰাই অসুৰৰ অত্যাচাৰৰ পৰা উদ্ধাৰ কৰিছিলে। তথাপিতো ইমানখিনি কৰাৰ পিছতো মাক যশোদাই তেওঁক ঠাট্টা মস্কৰা কৰিবলৈ এৰা নাছিল। তেওঁক দধিচুৰ নাম দিছিলে আৰু তেওঁ মাটি খাই বুলি কৈছিলে। গতিকে সেই অপমান পোৱাৰ কাৰণে কৃষ্ণই অভিমান কৰি মাকৰ ওপৰত দেৰিলৈকে শুই আছে। আৰু তাৰ পিছৰখিনি আমি চাওঁচোন, বাকী কেইটা স্তৱক তোমালোকে প্ৰত্যেকেই কিতাপ উলিয়াই লোৱা আৰু শুনি যাবা। আৰু জটিল শব্দবিলাক মই কৈ দিছোঁ, এবাৰ লিখি ল'লে ভাল হ'ব। জটিল শব্দবিলাক চোৱাচোন। চৌপৰ, চাৰিপ্ৰহৰ, তত্ত্ব, মূল সত্য, কণ্টক বন, কাঁইটেৰে ভৰা বন, গড়ায়, গঢ়াই, নতুৱা, মতা বা তিৰোতাৰ বেশ লৈ নচা ল'ৰা, টনা, দুই মূৰ মোনাৰ দৰে সিয়া এৰিয়া গামোচা, শেৱালি, শেৱালি মানে প্ৰণাম, সেৱা। এইখিনিতে এটা কথা তোমালোকে মন কৰিবাচোন। তলব্য স ৱাটাকে ৱা লথিকেলি, শেৱালি মানে হ'ল কি? এপাহ ফুল, শেৱালি ফুল। আৰু যেতিয়া আমি দন্ত্য স একাৰ দিছোঁ, শেৱালি, সেই শেৱালি আকৌ কি কৰিছে চোৱা? প্ৰণাম, সেৱা কৰা বুজাইছে। আমি ই কিছুমান শব্দৰ উচ্চাৰণ যদিও একে, কি হয়? অৰ্থ বেলেগ হয়, লিখা শব্দটো বেলেগ হয়। তাৰপিছত চোৱা কাঠবাজি। কাঠবাজি মানে হ'ল কি? যিটো তাৰ সন্তান নাই, নিঃসন্তান। কুকুহা, কুকুহা হ'ল এবিধ চৰাই, দেখাত কাউৰীৰ সমান, ডাঙৰ ইটা বৰণীয়া। পাশ, পাশ মানে হ'ল কাষ, ওচৰ চপা, কাষলৈ অহা। বাপি, বাপি মানে বোপাই, মাকে পুতেকক বোপাই আহিলি যে মাতে, সেই বোপাই, মৰমত মতা এটা নাম বাপি। খিন্দৱে, খণ্ডন বা দূৰ কৰা। গতিকে এই শব্দখিনি তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা। ইয়াৰ অৰ্থখিনি বুজিলেহে কবিতাটো কি কৰিব পাৰিবা? ভাল ধৰণে বুজি পাবা। এতিয়া মই পিছৰ কেইটা স্তৱকলৈ আহিছোঁ। কিছু কিছু কৰি দেখিয়া আচাহা, তথাপি কৰা আক্ৰোশ, একক্ষণিতেকে সুৰুতি উৰাইব, নাথাকোক মোৰ দুখ। কাঠবাজি বুলি জগতে সাশয়, দেখিলে সুমৰু হৰি। মই আশিটোৰ ঘৰে পুত্ৰ হৈলো, সিটো দুখটোৰ কৰি। তথাপি আমাৰো স্নেহ নজা নহ, নকৰ মুত বিশ্বাস। আগেয়ে আছিল তেনেয় কৰিব, বিনচাৰি বাট চাই। মুহুৰ মুখত লাজে লাগে বড়, তুহুৰ গুণ কহন্তে। দুই উঠ ফাটি তেজ বহি যায়, বাহৰ বংশী বজান্তে। চৈৰতী সোণাৰ বংশী গড়ায় নেদ, ৰাজপতেশ্বৰী হুই। গাততে পুততে পেটাৰী বান্ধতে, ধনক লাগিবে জুই। গৰু জাক লাগি অন্ন দি পঠাস, সিও শুই একমুঠি। একগ্ৰাস খাইলে আউৰ গ্ৰাসে নাতে,
যাও আধা পেটি উঠে গরু আগুরন্তে ধাতু যায় মূর কণ্ঠক বনত বিন্ধি চৌপর দিনতো লবরিয়া ফুৰু নতুন তনাক পিন্ধি কুট কৰা চুলি পৰে গৰু ধূলি কুকুহা পৰিয়া যায় গোটা গুটি কৰি জতা বান্ধিলে ক তৈলে মাথে দেখা নাই কথাকে কহন্তে ক্ৰন্দন আশয় যত অপমান পাওঁ যেবে তেওঁ মই সি বাপুৰ পুত তোকতেবে কন্দুৱাওঁ কংস মামা মূৰ সাৰথি আছয় আমাকো দিব মতাই নিব মতাই ইটো অপমান সকলে খুজিব মথুৰ পুৰিক যায় দৈব কি আইত মূৰ ঘৰ বুলি থাকিব তাহান পাশ আমাকো দেখিবে লাগিয়া তোহাৰ হৈব বৰহা বিয়াস কৃষ্ণৰ বচন শুনিয়া যশোদা পুনুমাতে পাখ চাপি এৰহা বিয়াস মূৰ মাথা খাস নাকান্দিব মূৰ বাপি মই অভাগীৰ ইবাৰ দুখক মৰহিও বনমালি আন কাল যদি দুখ ৰেখা মূৰ পাৰিবাহা মোক গালি মাৰ কাৰুণ্য বচন শুনিয়া সন্তোষিত ভৈল মন একে দেৱে গৈলা কোলাটো চৰিয়া পীড়াক লাগিলা স্তন পৰম আনন্দে থাকিবন্ত কৃষ্ণে তাৰু দান্ত দহৰাই ব্ৰহ্মাণ্ডৰ সুখে থাকিলা যশোদা কৃষ্ণৰ বদন চাই এতিয়া কৃষ্ণই যশোদাক অৰ্থাৎ মাতৃক কৈছে যে তুমি মোক ইমানখিনি মই কৰাৰ পিছতো তুমি মোক ঠাট্টা মস্কৰা কৰিবলৈ নেৰিলা মোক বিগুতীয়া অৰ্থাৎ ঠাট্টা মস্কৰা আৰু কি কৰিলা মোক দধি চুৰহে নাম দিলা মোক কিন্তু তুমি তোমাৰ কিছুমান গুণৰ কথা ক'বলৈ মোৰ মানুহৰ আগত লাজ লাগে কিয়নো তুমি যিহেতু এগৰাকী কাঠবাদী আছিলা তোমাৰ কোনো সতি সন্তান নাছিলে তুমি নিঃসন্তান আছিলা আৰু তেতিয়া তোমাক কি কৰিছিলে গোটেই জগতে হাঁহিছিলে কাঠবাদী বুলি আৰু সেই হাঁহিৰ পৰা বা সেই অপবাদৰ পৰা ৰক্ষা কৰিবৰ কাৰণে মই কি কৰিলোহি দৈৱকীৰ উদৰত যদিও জন্মগ্ৰহণ কৰিছিলোঁ তথাপিতো মই সেই দুখ মোচনৰ কাৰণে তুমি সেই দুখৰ পৰা বদনামৰ পৰা উদ্ধাৰ হোৱাৰ হেতুকে মই তোমাৰ ঘৰত আহি গৰখীয়া হিচাপে আহিছিলোঁ আৰু তোমাক নিঃসন্তান অৰ্থাৎ কাঠবাজি বুলি হহাৰ পৰা মই তোমাক ৰক্ষা কৰিছিলোঁ কিন্তু তুমি মোৰ সেই গুণখিনিও নেদেখিলা আৰু তুমি মোক নিজৰ সন্তান নহয় কাৰণে মোক কি নকৰা মৰম স্নেহো নকৰা আৰু তুমি তোমাৰ কিছুমান গুণৰ কথা মোৰ ক'বলৈ মানুহৰ আগত লাজ লাগে যে তুমি এগৰাকী ৰাজপটেশ্বৰী হৈও নন্দৰ ৰজাৰ ঘৈণী হৈও কি কৰিব পৰা নাই মোক 6 ৰতি সোণেৰে এটা বাঁহী অৰ্থাৎ বাঁহী বজাবৰ কাৰণে তুমি কি কৰি দিব পৰা নাই গঢ়াই দিব পৰা নাই অথচ কি কৰিছা মোৰ বাঁহৰ বাঁহী বজাওঁতে উঠেদি কি হৈছে তেজ ববলৈ ধৰিছে তথাপিতো তোমাৰ সেইবিলাকৰ প্ৰতি কোনো কাণসাৰ নাই কাৰণ মই তোমাৰ যে সন্তান নহয় কিন্তু তথাপিতো মই এই কথাবিলাক তোমাৰ এই বদনামবিলাক মই ক'বলৈ মানুহৰ আগত লাজেই লাগে আৰু তুমি কি কৰিছা মই যেতিয়া গৰু চৰাবলৈ যাওঁ তেতিয়া তুমি মোক কি কৰা আগতে কৈছেই কৰকৰা ভাত খুৱাই গৰু চৰাবলৈ পঠিয়াই আৰু এতিয়া তুমি মোক কি কৰিছা মই যিকেইটা ভাত মোক দিয়া খাবলৈ এঘৰা মাৰিলে ইঘৰালে নাথাকেই অৰ্থাৎ মই আধা পেটি হৈয়েই ভোকত মই গৰু চৰাবলৈ লগৰীয়াৰ লগত যাওঁ কিন্তু মোৰ সেই কথাবিলাক তোমাৰ গুণ
বিলাক ক'বলৈ কি লাগে লগৰ ল'ৰাবিলাকৰ আগত লাজ লাগে তাৰোপৰি মই যেতিয়া চৌপৰ অৰ্থাৎ চাৰিপ্ৰহৰ গৰু চৰাই ঘৰ সোমাওহি সন্ধিয়া সময়ত গৰুৰ সৈতে মোক কি হয় মোৰ ভৰি কাঁইটেৰে বিন্ধি তেজ ওলাই আহে মই বিষত ৰ'ব নোৱাৰোঁ অথচ তুমি মোক কি নকৰা ভৰি হাতকেইটাও ধুৱাই নিদিয়া মই বিষে কোপে জৰ্জৰিত হৈ তেনেকেই থাকিবলগীয়া হয় মই সেইবিলাক কথাও আজিলৈকে কাৰো আগত কোৱা নাই মোৰ লাজ লাগে মোৰ মায়ে যে মোক এনেকুৱা কৰে তাৰ উপৰিও মই যেতিয়া গৰু চৰাই ঘৰলৈ আহোঁ দিনৰ দিনটো মোৰ চুলিত ধূলি মাকতিয়ে নধৰা হৈ পৰে নহয়নে বাৰু আমি যেনেকৈ ৰাস্তাই পদিলে এদিন মূৰ নুধুলে আমাৰ কেনেকুৱা অৱস্থা হয় নহয় মই যেতিয়া কি কৰোঁ ঘৰলৈ আহোঁ মোৰ চুলিত গোটেই ধূলি মাকতি লাগি থাকে আৰু চুলিবিলাক কি হয় কুটুলা কুটুলি হৈ পৰে কৃষ্ণৰ চুলি এনেও কুটুলা কুটুলি আৰু জটা বান্ধে অথচ তুমি মোক কি নকৰা অকণমান তেলো চুলিত ঘঁহিবলৈ নিদিয়া বা ঘঁহিও তুমি মোক নিদিয়া মোৰ এই কথাবিলাক কি হয় বৰ লাজ লাগে আৰু সেই বুলি কৈ কি কৈছে কৃষ্ণই অন্ধনামোৱা হৈ দেখুৱাইছে আৰু তেওঁ কৈছে যে মোৰ কি হ'ল মথুৰাত মোৰ নিজৰ মামা আছে আৰু মই যদি মামাক আজি মাতো কংস মামা মোক এতিয়াই কি কৰিব মোৰ নিজৰ মাতৃ দৈৱকী আইৰ ওচৰলৈ লৈ যাবহি আৰু দৈৱকী আইয়ে মোক কি কৰিব মৰম কৰিব তুমি এতিয়া মোক নিজৰ সন্তান নহয় কাৰণেই কি কৰা নাই মৰম কৰিবলৈ বিচৰা নাই যেতিয়াই কৃষ্ণই কি কৰিলে যশোদাক দৈৱকীৰ ওচৰলৈ যোৱাৰ ভয় দেখুৱালে যশোদাই ভাবিলে সৰ্বনাশ যদি কৃষ্ণ মোৰ ওচৰৰ পৰা গুচি যায় মইতো আকৌ অকলশৰীয়া হ'ম আৰু মই যে কাষ বাজি মোক আকৌ জগতে হাঁহিব কৃষ্ণৰ মুখলৈ চাই যশোদাৰ দুখ লাগিলে সঁচাই মই বাৰু কি কৈছোঁ কৃষ্ণক কানাইক মই অৱহেলা কৰিছোঁ নেকি আৰু কি কৰিলে যশোদাই তেতিয়া কৃষ্ণক অৰ্থাৎ কানাইক নিজৰ বুকুৰ মাজলৈ সাৱটি ধৰি আনিলে লৈ ল'লে কোলাত কৰি লৈ ল'লে যে শুন তুমি কি কৰিব নালাগে বোপাই তুমি কলৈকো যাব নালাগে তুমি মোৰ লগতেই থাকিবা আৰু যেতিয়া সেই বুলি ক'লে কৃষ্ণই আনন্দত ক'ব নোৱাৰা হৈ গ'ল আৰু মাকৰ কোলাত সোমাই কৃষ্ণই স্তনপান কৰিবলৈ ধৰিলে অৰ্থাৎ মাকৰ গাখীৰ খাবলৈ ধৰিলে আৰু তেতিয়া ক'লে যে মই নাযাওঁ মই কি কৰিম তোমাৰ লগতেই থাকিম আৰু দৈৱকীৰ মা ওচৰলৈ মই কেতিয়াও নাযাওঁ আৰু যশোদাই কি কৰিলে কৃষ্ণৰ হাঁহি ভৰা মুখ চায়ে থাকিম বুলি প্ৰতিশ্ৰুতি দিলে আৰু আজিৰ পৰা মই কোনোদিন তোমাক আৰু কোনো কষ্ট নিদিওঁ ভয় খালে হয় নহয় এতিয়া তোমালোকে নিশ্চয় বুজি পালা তথাপিতো মই আকৌ এবাৰ কৈ দিছোঁ শুনিবা কি কৰিলে কৃষ্ণৰূপে জন্ম হৈ যেতিয়া কাষপাতি বুলি যশোদাক জগতে হাঁহিছিলে বদনাম দিছিলে সেই বদনাম নোহোৱা কৰিবলৈ কি কৰিলে কৃষ্ণই অৰ্থাৎ কানায়ে গৰখীয়া ৰূপ ধৰি যশোদাৰ ঘৰত থাকিবলৈ ল'লে আৰু এইখিনি কৰাৰ পিছতো কি কৰিলে তথাপিতো যেন তেওঁৰ মাকৰ প্ৰতি স্নেহ নাই উঠ ফাটি তেজ ওলোৱাৰ পিছতো কি কৰিছে যশোদা ৰাজপত্ৰেশ্বৰী হৈও সোণৰ বাঢ়ি এটা গঢ়াই দিয়া নাই যেনেকৈ মাটিত পুতি থওঁতে থওঁতে তেওঁৰ ধনত জুই লাগিব বুলি কৃষ্ণই কৈছে তাৰপিছত গৰু ৰাখি থাকোঁতে যি খাদ্য দিয়ে খাবলৈ আধা পেটি
হয় ভোক নুগুছে এইবিলাক অপদশ কি কৈছে এইবিলাক বদনাম মাকৰ ক'বলৈ কৃষ্ণৰ লাজ লাগিছে কাপোৰ কানিও ভালকৈ পিন্ধিবলৈ নিদিয়ে চুলিত তেলো ঘঁহিবলৈ নিদিয়ে অৰ্থাৎ চুলিবোৰ কুতলা কুতুলি হৈ পৰিছে জট বান্ধি গৈছেগৈ ইমান অপমান পাই যি দুখত আছে কৃষ্ণই মাকক তেনেধৰণে দুখ দিব তাৰমানে দৈৱকীৰ ওচৰলৈ গুচি যাবগৈ মাকৰ ওচৰলৈ তেওঁ কি কৰিম বুলি ক'লে মই কংসপুৰী দৈৱকী মাৰ গুৰিলৈ ওচৰলৈ গুচি যাম মোক মায়ে তেতিয়া এনেও মৰম কৰিব তুমি মোক কি কৰিছা নিজৰ পুত্ৰ নহয় কাৰণে মৰম কৰা নাই আৰু সেই কথা যেতিয়া যশোদাই শুনিলে যশোদাই কি কৰিলে কৃষ্ণৰ কাষ চাপি কৃষ্ণক কান্দি কান্দি কৰে তুমি নাযাবা আৰু তাকে দেখি কৃষ্ণক যশোদাই যেতিয়া বুকুৰ মাজত সাৱটি ধৰিলে আৰু কৃষ্ণই একে চাতে মাকৰ কোলাত সোমাই গাখীৰ খাবলৈ ল'লে অৰ্থাৎ স্তনপান কৰিলে আৰু তাকে চাই যশোদাই কি কৰিলে গোটেই বিশ্বব্ৰহ্মাণ্ডখনৰ কোষ লভিলে তাৰমানে যশোদাই ভাবিলে এইবাৰ কৃষ্ণ মোৰ কোলাত সোমাই গাখীৰ খাবলৈ পালে যেতিয়া আৰু কোনোদিন ক'ত নাযায় দৈৱকীৰ ওচৰলৈ যাওঁ কৰি নাথাকে এইখিনি কবিতাটোৰ মূল কথা বাকী স্তৱককেইটাৰ এতিয়া ইয়াৰ পিছতে তোমালোকৰ কিছুমান প্ৰশ্ন আছে যদি কোনোবাই বুজা নাই মোক সুধিবা আৰু মই কেইটামান ঘৰত কৰিবৰ কাৰণে প্ৰশ্ন দিছোঁ বহি উলিয়াই তোমালোকে লিখি লোৱা প্ৰথম প্ৰশ্নটো লিখা পাঠটি অৰ্থাৎ কানাই চাতুৰি পাঠটিৰ কাহিনী ভাগ তোমাৰ নিজৰ কথাৰে লিখা দ্বিতীয়তে লিখা কবিতাটোত কাঠবাজি বুলি কাক কৈছে কাঠবাজি বা ইয়াৰ অৰ্থ কি আৰু এই অপবাদৰ পৰা তেওঁ কোনে ৰক্ষা কৰিলে তাৰ তৃতীয় প্ৰশ্নটো লিখা মাকৰ কি কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা তাৰপিছত আৰু এটা দিছোঁ তাৎপৰ্য ব্যাখ্যা কৰা কাঠবাজি বুলি জগতে সাসয় দেখিলে সুমৰু হৰি মই আশী তোৰ ঘৰে পুত্ৰ ভৰিলোঁ সিটো দুখ দূৰ কৰি তাৎপৰ্য ব্যাখ্যা কৰা মই তোমালোকৰ আগতেও বুজাইছোঁ এতিয়াও মই আকৌ এবাৰ এই তাৎপৰ্য ব্যাখ্যা কৰাটো মই আকৌ এবাৰ কেনেকৈ কৰিব লাগে কৈ দিছোঁ এই বাক্যশাৰী আমি এতিয়া ইয়াত বাক্য নহয় কবিতা যেতিয়া পংক্তি হ'ব বা স্তৱকটো হ'ব উক্ত স্তৱকটি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি শ্ৰীধৰ কন্দলী বিৰচিত কানাই চাতুৰি পৰা উদ্ধৃত কৰা হৈছে বা তুলি অনা হৈছে ইয়াৰ জৰিয়তে কবিয়ে কি ক'ব বিচাৰিছে আমি সেই কথাখিনি লিখিলেই হ'ল তাৰপিছত কিছুমান আমাৰ আধুনিক ৰূপ লিখিবলৈ আহিব পাৰে ধৰা আশী মানে কি তাৰপিছত হন্তে মানে কি বিগুতীয়া এইবিলাক ইয়াৰ উপৰিও কিছুমান বিপৰীত লিংগ যেনে পুলিংগ স্ত্ৰীলিংগ কিৱলিংগ উভয় লিংগ হয় নহয় লিংগ পৰিৱৰ্তন কৰিবলৈ আহিব পাৰে সুন্দৰী সুন্দৰী হ'লে কি হ'ব সুন্দৰ মাতৃ হ'লে পিতৃ মামা হ'লে মামী ঠিক তেনেধৰণে লিংগ পৰিৱৰ্তন কৰিবলৈ আহিব পাৰে তাৰপিছত বিপৰীত শব্দ লিখিবলৈ আহিব পাৰে বিশ্বাস অবিশ্বাস তাৰপিছত আনন্দ নিৰানন্দ অমৃত বিষ হয় নহয় অপমান যশ গুণ বিপৰীত গতিকে
এইবিলাক তোমালোকে ভাল ধৰণে চাবা আৰু কবিতাটো পাৰ্যমানে মুখস্থ কৰিবা তেহে গম পাবা ব্যাখ্যা কৰিবলৈ আহিলেও হওক বা অন্য কিবা কাৰণতেই হওক কোনটো কবিতাৰ আছিলে তেতিয়া ভাল ধৰণে গম পাবা কাৰণ আমি এতিয়ালৈকে বহুতখিনি কবিতা পাইছোঁ বহুতকেইটা কবিতা আমি কৰিছোঁ যদি আমাৰ কবিতাখিনি মুখস্থ নাথাকে তেতিয়াহ'লে আমাৰ পিছত সমস্যা পৰিম কাৰণ কোনটো আছিলে কোনে লিখিছিলে কবিজনৰ নাম লগতে কবিতাটো মুখস্থ যেতিয়া থাকে আমি তেতিয়া কোনচাতেই ক'ব পাৰিম যে এইটো কবিতাৰ কোনে লিখিছিলে কবি কোন আছিলে আৰু এই পংক্তি শাৰী বা এই স্তবকটো কোনটো কবিতাৰ আছিলে হ'ব এতিয়া ঘৰত প্ৰশ্নটা ভাল ধৰণে কৰিবা সকলোকে লৈকে মোৰ পুনৰ শুভেচ্ছা অভিনন্দন থাকিল তোমালোক ভালদৰে থাকা কুশলে থাকা ধন্যবাদ